নমস্কাৰ ৰিষ্টাৰ্ট একাডেমি চেনেলৰ অন্যটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি প্ৰায় 100টা কুৱেশ্যন আলোচনা কৰিম। কুৱেশ্যনসমূহ আগন্তুক যি এডিআৰইৰ 4th গ্ৰেডৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়, গতিকে ভিডিঅ'সমূহ ভালদৰে চাব আৰু নিজেও স্ক'ৰ কৰিবলৈ চেষ্টা কৰিব। আৰু লগতে ভিডিঅ'টো যদি বেছি ইম্পৰ্টেণ্ট বুলি ভাবে তেনেহ'লে নিজৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব। তো বলকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, তলৰ কোনটো সাংবিধানিক সংশোধনী আইনক মিনি সংবিধান বুলি অভিহিত কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব। ইয়াত অলপ টাইপিং মিষ্টেক আছে, ND হৈ আছে, এইটো TH হ'ব লাগে। নেক্সট কুৱেশ্যন চাওঁ। নেক্সট কুৱেশ্যন দিয়া আছে, জাপানৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব। চুমো ৰেচলিং জাপানৰ ৰাষ্ট্ৰীয় খেল। নেক্সট কুৱেশ্যন হৈছে, ভাৰত কোনটো গোলাৰ্ধত অৱস্থিত? ইণ্ডিয়া ইজ লোকেটেড ইন হুইচ হেমিস্ফিয়াৰ? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন দিয়া আছে, চন্দ্ৰগুপ্ত মৌৰ্যৰ গুৰু কোন আছিল? হু ৱাজ দ্য টিচাৰ অফ চন্দ্ৰগুপ্ত মৌৰ্য? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব। অৰ্থাৎ চন্দ্ৰগুপ্ত মৌৰ্যৰ গুৰু কোন আছিল? চাণক্য। নেক্সট কুৱেশ্যন দিয়া আছে, জনজাতীয় উৎসৱ চালুং কোনখন ৰাজ্যৰ লগত জড়িত? ট্ৰাইবেল ফেষ্টিভেল চালুং ইজ ৰিলেটেড টু হুইচ ষ্টেট? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব। অৰ্থাৎ চালুং উৎসৱটো অৰুণাচল প্ৰদেশৰ লগত জড়িত। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰত মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণ বিন্দুটোৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব। অৰ্থাৎ ভাৰত মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণৰ বিন্দুটো হৈছে কন্যাকুমাৰী। নেক্সট কুৱেশ্যন দিয়া আছে, অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত? অযোধ্যা ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো দিছে, কিমান চনত অসমত প্ৰথমখন জনতা দলৰ চৰকাৰ গঠন হৈছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব। অৰ্থাৎ 1978 চনত অসমত প্ৰথমখন জনতা দলৰ চৰকাৰ গঠন হৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে, অসমত চৰকাৰ কৰা জনতা দলৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব। অৰ্থাৎ অসমত চৰকাৰ গঠন কৰা জনতা দলৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোলাপ বৰবৰা আছিল। নেক্সট কুৱেশ্যন দিছে, বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব। বিধানসভাৰ অধ্যক্ষক ৰাজ্যপালে নিৰ্বাচন কৰে। নেক্সট কুৱেশ্যনটো দিছে, when was নামেৰি নেশ্যনেল পাৰ্ক ইনক্লুড ইন দ্য টাইগাৰ প্ৰজেক্ট? নামেৰি ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ব্যাঘ্ৰ প্ৰকল্পৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বি আৰু টি দুয়োটাই শুদ্ধ হ'ব। তাত অপশ্যন দুটা মানে একে আছিল। তাত 2000 চনত নামেৰি ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্ভুক্ত কৰা হয়। নেক্সট কুৱেশ্যনটো দিছে যে অসমৰ দ্বিতীয়খন পক্ষী উদ্যান কোনখন? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব। অৰ্থাৎ বৰদৈবাম বেলমুখ। নেক্সট কুৱেশ্যনটো দিছে, চকীহাট আৰু মাছৰহাট নামৰ দুখন হাট একত্ৰিত হৈ এখন জিলাৰ সৃষ্টি হৈছিল, জিলাখনৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব, যোৰহাট। নেক্সট কুৱেশ্যন হৈছে, অসমৰ কোনখন জিলাত পুৰুষ মহিলাৰ অনুপাত আটাইতকৈ কম? অপশ্যন কেইটাৰ ভিতৰত ডিমা হাছাও শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন হৈছে, অসমৰ কোনখন জিলাত পুৰুষ মহিলাৰ অনুপাত আটাইতকৈ বেছি? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব। অৰ্থাৎ অসমৰ বাক্সা জিলাত পুৰুষ মহিলাৰ অনুপাত
আটাইতকৈ বেছি কম ক'ত আছিলে ডিমা হাছাও নেক্সট কুৱেশ্যন দিয়া আছে দ্য নভেল অভিযাত্ৰী ইজ বেছড অন দ্য লাইফ অফ হুইচ আছামিজ ফ্ৰীডম ফাইটাৰ কোনগৰাকী অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস অভিযাত্ৰী অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব অৰ্থাৎ চন্দ্ৰপ্ৰভা শইকীয়া নেক্সট কুৱেশ্যন দিয়া আছে হু ইজ দ্য অথৰ অফ অশান্ত ইলেক্ট্ৰন অশান্ত ইলেক্ট্ৰনৰ ৰচক কোন অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এ শুদ্ধ হ'ব অশান্ত ইলেক্ট্ৰনৰ ৰচক সৌৰভ কুমাৰ চলিহা নেক্সট কুৱেশ্যন দিছে ৰামধেনুৰ প্ৰথম সম্পাদক কোন আছিল অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব অৰ্থাৎ ৰামধেনুৰ প্ৰথম সম্পাদক ইন্দ্ৰকমল বেজবৰুৱা আছিল নেক্সট কুৱেশ্যন হৈছে কলকাতাৰ প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া কোন আছিল অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব গুণাভিৰাম বৰুৱা এই কুৱেশ্যনটোৰ ক্ষেত্ৰত বহুতৰে খেলিমেলি হয় বহুতে আনন্দৰাম ঢেকিয়াল ফুকন দিব খোজে কিন্তু আনন্দৰাম ঢেকিয়াল ফুকনে কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা ডিগ্ৰীহে অধ্যয়ন কৰিছিল ডিগ্ৰী লাভ কৰিছিল কিন্তু প্ৰথম অধ্যয়ন কৰিব গৈছিল গুণাভিৰাম বৰুৱা আমাৰ প্ৰশ্নটো অধ্যয়ন সুধিছে গতিকে এই প্ৰশ্নটোৰ আনসাৰ হ'ব গুণাভিৰাম বৰুৱা নেক্সট কুৱেশ্যন দিছে ইন হুইচ ইয়াৰ ৱাজ জ্যোতিষ চিত্তবন এষ্টাব্লিছ জ্যোতিষ চিত্তবন কোন চনত স্থাপিত হৈছিল অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব 1968 চনত জ্যোতিষ চিত্তবন স্থাপন হৈছিল নেক্সট কুৱেশ্যন হৈছে বিলবেশ্বৰ দেৱালয় অসমৰ কোন ঠাইত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব অৰ্থাৎ বিলবেশ্বৰ দেৱালয় নলবাৰী জিলাত অৱস্থিত নেক্সট কুৱেশ্যন হৈছে মাধৱদেৱৰ মাতৃৰ নাম কি আছিল অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো হৈছে শুদ্ধ উত্তৰ অৰ্থাৎ মাধৱদেৱৰ মাতৃৰ নাম কি আছিল মনোৰমা নেক্সট কুৱেশ্যন হৈছে তলৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব অৰ্থাৎ দ্য চিটি অফ কামৰূপ কামৰূপ মহানগৰতে সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি নেক্সট কুৱেশ্যন হৈছে বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব অৰ্থাৎ বিজয় বিষ্ণি হৈছে বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নেক্সট কুৱেশ্যন হৈছে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ মাটিকালি কিমান এই কুৱেশ্যনটোৰ অপশ্যন কেইটা অকণমান খেলিমেলি আছে ইয়াত যিটো শুদ্ধ উত্তৰ হয় তাৰ অপশ্যনটো দিয়া নহ'ল গতিকে চৰি ক্ষমা কৰিব ইয়াৰ শুদ্ধ উত্তৰটো যদি আমি চাওঁ 352 স্কোৱাৰ কিলোমিটাৰ এইটো শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যন দিয়া আছে কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল অপশ্যন কেইটাৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব অৰ্থাৎ বড়ো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন সত্ৰত প্ৰথমে ৰাস মহোৎসৱ অনুষ্ঠিত হৈছিল অপশ্যন কেইটাৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব অৰ্থাৎ দক্ষিণপাট সত্ৰত ৰাস মহোৎসৱ প্ৰথম অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন হৈছে গিবন অভয়াৰণ্য কোনখন জিলাত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব গিবন অভয়াৰণ্য যোৰহাট জিলাত অৱস্থিত নেক্সট কুৱেশ্যন হৈছে কাৰ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে মঞ্চ বিহুৰ আয়োজন কৰা হয় অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব অৰ্থাৎ ৰাধা গোবিন্দ বৰুৱাৰ উদ্যোগতে অসমত প্ৰথমবাৰৰ বাবে মঞ্চ বিহুৰ আয়োজন কৰা হয় ইয়াতে অলপমান টাইপিং মিষ্টেক হৈছে কাৰ হৈ আছে সেইটো কৰা হয় নেক্সট কুৱেশ্যন হৈছে কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ দুজন বীৰে অংশ লৈছিল এজন যদি ভগদত্ত আনজন কোন অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব ঘটোৎকচ আৰু এই ঘটোৎকচ কাৰ পুত্ৰ আছিল আপোনালোকে কমেণ্ট কৰি জনাবচোন নেক্সট কুৱেশ্যন হৈছে কলিয়াভোমোৰা দলং কিমান চনত উদ্বোধন কৰা হয় অপশ্যন কেইটাৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব অৰ্থাৎ 1987 চনতেই কলিয়াভোমোৰা দলং উদ্বোধন কৰা হৈছিল নেক্সট কুৱেশ্যন হৈছে মিছনাৰীসকলে অসমত প্ৰথমে ছপা কৰা পুথিখন কি আছিল
অপশ্যনকেইটাৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব বাইবেল। নেক্সট কুৱেশ্যন হৈছে ডিগবৈত খাৰুৱা তেলৰ সন্ধান কিমান চনত পোৱা গৈছিল? অপশ্যনকেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব, অৰ্থাৎ 1889 চনত ডিগবৈত তেলৰ সন্ধান পোৱা গৈছিল। নেক্সট কুৱেশ্যন হৈছে অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব, অৰ্থাৎ অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক আছিল হিউৱেন চাং। নেক্সট কুৱেশ্যন হৈছে কোনখন ৰাষ্ট্ৰক গণতন্ত্ৰৰ বিজ্ঞানগাৰ বুলি কোৱা হয়? অপশ্যনকেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, অৰ্থাৎ ছুইজাৰলেণ্ডক গণতন্ত্ৰৰ বিজ্ঞানগাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন হৈছে ভাৰত স্বাধীনৰ সময়ত অসমৰ কিমানখন জিলা আছিল? অপশ্যনকেইটাৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব, অৰ্থাৎ ভাৰত স্বাধীনৰ সময়ত অসমত 13খন জিলা আছিল। আৰু বৰ্তমান কিমানখন জিলা আছে কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন হৈছে হস্তি মহোৎসৱ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পালন কৰে? অপশ্যনকেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, অৰ্থাৎ হস্তি মহোৎসৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পালন কৰা হয়। নেক্সট কুৱেশ্যন হৈছে কোনখন চহৰত অলকানন্দা আৰু ভাগীৰথী নদী একত্ৰিত হৈ গংগা নদী গঠন কৰিছে? অপশ্যনকেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব, অৰ্থাৎ অপশ্যনকেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব দেৱপ্ৰয়াগ। নেক্সট কুৱেশ্যন হৈছে শকুন্তলা নাটকখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব, অৰ্থাৎ লম্বোদৰ বৰাই শকুন্তলা নাটকখন সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যন হৈছে ভাৰতীয় সীমা তলৰ কোনখন চুবুৰীয়া দেশৰ লগত আটাইতকৈ দীঘলীয়া? অপশ্যনকেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব বাংলাদেশ। নেক্সট কুৱেশ্যন হৈছে পৰাগ বা নৰাচিগা বিহু কোন সম্প্ৰদায়ৰ লোকে পালন কৰে? অপশ্যনকেইটাৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব, অপশ্যন ডিটো শুদ্ধ হ'ব, অৰ্থাৎ পৰাগ বা নৰাচিগা বিহু মিচিং সম্প্ৰদায়ৰ লোকে পালন কৰে। নেক্সট কুৱেশ্যন হৈছে অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত স্থাপন কৰিছিল? অৰ্থাৎ অসমৰ প্ৰথমটো ষ্টেডিয়াম ক'ত স্থাপন কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব, অৰ্থাৎ অসমৰ প্ৰথমখন ষ্টেডিয়াম যোৰহাটত স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে? অপশ্যনকেইটাৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব, অৰ্থাৎ বৰাইল পাহাৰেই ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক পৃথক কৰিছে। নেক্সট কুৱেশ্যন হৈছে তলৰ কোনটো অলিম্পিকৰ আধিকাৰিক ভাষা? চিটো শুদ্ধ হ'ব, অৰ্থাৎ ফ্ৰেঞ্চ, ইংলিছ আৰু লেংগুৱেজ অফ দ্য হষ্টেজ কাণ্ট্ৰি, মানে ফৰাচী, ইংৰাজী আৰু অনুষ্ঠিত দেশৰ ভাষা হৈছে অলিম্পিকৰ আধিকাৰিক ভাষা। নেক্সট কুৱেশ্যন দিয়া আছে অলিম্পিকৰ প্ৰতীকত কেইটা বৃত্ত আছে? অপশ্যনকেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব, অৰ্থাৎ অলিম্পিকৰ প্ৰতীকত 5টা বৃত্ত আছে আৰু এই 5টা বৃত্তই কিহক সূচায়? 5খন মহাদেশক সূচায়। নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ জাতীয় সংগীত বা ৰাষ্ট্ৰগান নেশ্যনেল এন্থেম কোনটো? অপশ্যনকেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব, অৰ্থাৎ ভাৰতৰ জাতীয় সংগীত হৈছে জনগণ মন। আৰু নেক্সট কুৱেশ্যন হৈছে বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতি কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত অপশ্যন অটো শুদ্ধ হ'ব, অৰ্থাৎ বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতি আছিল জয়ভদ্ৰ হাজৰিকা। নেক্সট কুৱেশ্যন হৈছে বদ্ৰীনাথ মন্দিৰ ক'ত আছে? অপশ্যনকেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, অৰ্থাৎ বদ্ৰীনাথ মন্দিৰ উত্তৰাখণ্ডত আছে। নেক্সট কুৱেশ্যন হৈছে স্বৰাজত্ব অসমৰ প্ৰথম বিধানসভা কিমান চনত গঠিত হৈছিল? স্বৰাজত্ব অসমৰ প্ৰথম বিধানসভা কিমান চনত গঠিত হৈছিল? অপশ্যনকেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব, অৰ্থাৎ 1952 চনত অসমৰ প্ৰথমখন বিধানসভা গঠিত হৈছিল। নেক্সট কুৱেশ্যন হৈছে কিমান চনত অসমৰ বিধানসভাৰ কাৰ্যকাল 5 বছৰৰ পৰিৱৰ্তে
সৰি ক্ষমা কৰিব, এই কুৱেশ্যনটো টোটেলি অলপ খেলি মেলি আছে। নেক্সট কুৱেশ্যন হৈছে মহাবলী মন্দিৰ ক'ত আছে? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, অৰ্থাৎ মহাবলী মন্দিৰ বিহাৰত আছে। নেক্সট কুৱেশ্যন হৈছে অসম বিধানসভা নিৰ্বাচনত অনুসূচিত জাতিৰ বাবে কিমানখন আসন সংৰক্ষিত থাকে? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব, অৰ্থাৎ অসম বিধানসভা নিৰ্বাচনত অনুসূচিত জাতিৰ বাবে 7খন আসন সংৰক্ষিত থাকে। নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব, অৰ্থাৎ NH44। নেক্সট কুৱেশ্যন হৈছে কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানৰ নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, অৰ্থাৎ কানাডা। নেক্সট কুৱেশ্যন হৈছে কেতিয়া ভাৰতৰ শাসনভাৰ গ্ৰেট ব্ৰিটেইনৰ ৰাণীৰ প্ৰত্যক্ষ শাসনলৈ যায়? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন হৈছে ব্ৰিটিছে ভাৰত পৰিষদ আইন কেতিয়া গ্ৰহণ কৰে? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, অৰ্থাৎ 1861 চনত ভাৰত পৰিষদ আইন গ্ৰহণ কৰে। নেক্সট কুৱেশ্যন হৈছে মৰলে মিণ্টু সংস্কাৰ আইন বুলি কোনখন আইনক কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব, অৰ্থাৎ 1909 চনত গৃহীত ভাৰত চৰকাৰ আইনক মৰলে মিণ্টু সংস্কাৰ আইন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন হৈছে ভাৰতত কোনখন আইন অনুসৰি স্বায়ত্তশাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, অৰ্থাৎ 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি স্বায়ত্তশাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট কুৱেশ্যন হৈছে কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, অৰ্থাৎ 1946 চনৰ মাৰ্চ মাহতেই কেবিনেট মিছন ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, অৰ্থাৎ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতৰ সংবিধান সভাৰ সভাপতি। নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ সংবিধান সভাৰ খচৰা কমিটিখন কেতিয়া গঠন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব চনৰ 29 আগষ্ট, অৰ্থাৎ ভাৰতৰ সংবিধান সভাৰ খচৰা কমিটিখন 1947 চনৰ 29 আগষ্টত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব, অৰ্থাৎ ডক্টৰ ভীমৰাও আম্বেদকাৰ ভাৰতৰ সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি আছিল। নেক্সট কুৱেশ্যন হৈছে যে প্ৰাচীন কামৰূপৰ কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব, তাত অমৃতপ্ৰভা, আৰু এই অমৃতপ্ৰভা কাৰ জীয়ৰী আছিল? বলব্ৰহ্মাৰ জীয়ৰী আছিল। নেক্সট কুৱেশ্যন হৈছে অসমৰ কোনখন জিলাত জনজাতীয় জনসংখ্যাৰ হাৰ সৰ্বাধিক? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, অৰ্থাৎ ডিমা হাছাও জিলাতেই জনজাতীয় জনসংখ্যাৰ হাৰ সৰ্বাধিক। নেক্সট কুৱেশ্যন হৈছে খেৰাই পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, অৰ্থাৎ খেৰাই পূজা বড়ো জনগোষ্ঠীৰ উৎসৱ। নেক্সট কুৱেশ্যন হৈছে অসমলৈ অহা প্ৰথম খ্ৰীষ্টান ধৰ্মযাজক কোন? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, ৰেভাৰেণ্ড গাইটিন। নেক্সট কুৱেশ্যন হৈছে আধুনিক বাৰেচহৰীয়া ভাওনাৰ পুনৰ প্ৰতিষ্ঠাপক ৰূপে কাক আখ্যা দিয়া হয়? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব, অৰ্থাৎ গজেন বৰুৱাক বাৰেচহৰীয়া ভাওনাৰ পুনৰ প্ৰতিষ্ঠাপক ৰূপে গজেন বৰুৱাক আখ্যা দিয়া হয়। নেক্সট কুৱেশ্যন হৈছে হুদুম দেও পূজা কোনখন জিলাত প্ৰচলিত ধৰ্মীয় অনুষ্ঠান? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব, অৰ্থাৎ হুদুম দেও পূজা গোৱালপাৰা জিলাত প্ৰচলিত ধৰ্মীয় অনুষ্ঠান। নেক্সট কুৱেশ্যন হৈছে কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব, অৰ্থাৎ 1960 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল। নেক্সট কুৱেশ্যন হৈছে 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, অৰ্থাৎ খৰ্গেশ্বৰ তালুকদাৰ।
নেক্সট কুৱেশ্যন হৈছে কোনখন জিলাত চাহ মহোৎসৱ অনুষ্ঠিত হয়? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, অৰ্থাৎ যোৰহাটত। নেক্সট কুৱেশ্যন হৈছে অসমৰ ক্ৰীড়াৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব, অৰ্থাৎ ভোগেশ্বৰ বৰুৱাক অসমৰ ক্ৰীড়াৰ পিতৃস্বৰূপ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দিছে যে ৰামধেনু আলোচনীৰ প্ৰকাশৰ চনটো কিমান? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব, অৰ্থাৎ 1950 চনত ৰামধেনু আলোচনী প্ৰকাশ হৈছিল। নেক্সট কুৱেশ্যন হৈছে প্ৰথম অসমীয়া লেখিকাগৰাকীৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব, অৰ্থাৎ পদ্মাৱতী দেৱী ফুকননী আছিল প্ৰথম অসমীয়া লেখিকা। নেক্সট কুৱেশ্যন হৈছে অসমৰ দুৰ্গা পূজাৰ পাতনি মেলিছিল। অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, অৰ্থাৎ শিৱসিংহই অসমত দুৰ্গা পূজাৰ পাতনি মেলিছিল। নেক্সট কুৱেশ্যন হৈছে প্ৰথম অসমীয়া বাৰ্তালোচনী কোনখন? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব। কুৱেশ্যন হৈছে নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব, অৰ্থাৎ নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন হৈছে অল ইণ্ডিয়া মুছলিম লীগ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব, আগা খানে অল ইণ্ডিয়া মুছলিম লীগ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন হৈছে মহাকাশলৈ যোৱা প্ৰথম মানুহজন কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব, মেজৰ ইউৰি গাগৰিন আছিল মহাকাশলৈ যোৱা প্ৰথমজন মানুহ। নেক্সট কুৱেশ্যন হৈছে তলৰ কোনটো পৃথিৱীৰ উপগ্ৰহ হয়? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, চন্দ্ৰ পৃথিৱীৰ এটা উপগ্ৰহ। নেক্সট কুৱেশ্যন হৈছে ইৰাণৰ মুদ্ৰা কি? ইৰাণৰ মুদ্ৰা হ'ল তমন। তমন হৈছে ইৰাণৰ মুদ্ৰা। নেক্সট কুৱেশ্যন হৈছে সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব, অৰ্থাৎ সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত ভিটামিন ডিৰ উৎপন্ন হয়। নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব, অৰ্থাৎ ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত লাডাখ সৰ্ববৃহৎ। নেক্সট কুৱেশ্যন হৈছে দ্য পলিটিক্সৰ লিখক কোন? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, অৰ্থাৎ দ্য পলিটিক্স গ্ৰন্থখনৰ লেখক হ'ল এৰিষ্টটল। নেক্সট কুৱেশ্যন হৈছে ভাৰতে কেতিয়া ৰাষ্ট্ৰসংঘত সদস্য ৰাষ্ট্ৰ হিচাপে যোগদান কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব, অৰ্থাৎ 1945 চনৰ 30 অক্টোবৰত ভাৰতে ৰাষ্ট্ৰসংঘত সদস্য ৰাষ্ট্ৰ হিচাপে যোগদান কৰিছিল। নেক্সট কুৱেশ্যন হৈছে অষ্ট্ৰেলিয়াৰ ৰাজধানী কি? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব, অৰ্থাৎ অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে কেনবেৰিয়া। নেক্সট কুৱেশ্যন হৈছে অ মোৰ আপোনাৰ দে গীতটো কোনে ৰচনা কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব, লক্ষ্মীনাথ বেজবৰুৱাই। নেক্সট কুৱেশ্যন হৈছে অ মোৰ আপোনাৰ দে গীতটো কেতিয়া প্ৰথম প্ৰকাশ হৈছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, অৰ্থাৎ 1910 চনত লক্ষ্মীনাথ বেজবৰুৱাৰ আলোচনী বাঁহীত প্ৰথম প্ৰকাশ হৈছিল অ মোৰ আপোনাৰ দে গীতটো। নেক্সট কুৱেশ্যন হৈছে বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব, অৰ্থাৎ 1952 চনৰ 16 নৱেম্বৰ তাৰিখে বড়ো সাহিত্য সভা গঠন হৈছিল। নেক্সট কুৱেশ্যন হৈছে পৌৰ নিগমৰ প্ৰধানজনক কি বুলি কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব, অৰ্থাৎ পৌৰ নিগমৰ প্ৰধানজনক মেয়ৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন হৈছে কোনটো কোম্পানীয়ে অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণ কৰিছে? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, অৰ্থাৎ L&T অৰ্থাৎ লাৰ্চেন এণ্ড টুব্ৰো কোম্পানীটোৱে অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণ কৰিছে। নেক্সট কুৱেশ্যন হৈছে মাটিকালি অনুসৰি ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব, অৰ্থাৎ মাটিকালি অনুসৰি ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য হৈছে ৰাজস্থান। নেক্সট কুৱেশ্যন হৈছে ৰূপৰ ৰাসায়নিক সংকেত কি? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব, অৰ্থাৎ AG। নেক্সট কুৱেশ্যন হৈছে কোনজন ব্যক্তিৰ সমাধি ক্ষেত্ৰৰ নাম বীৰভূমি? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব, অৰ্থাৎ
ৰাজীৱ গান্ধীৰ সমাধিক্ষেত্ৰৰ নাম বীৰভূমি। নেক্সট কুৱেশ্যন হৈছে অসমৰ একমাত্ৰ বন গৱেষণা কেন্দ্ৰটো কোন ঠাইত আছে? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব। তাত অসমৰ একমাত্ৰ বন গৱেষণা কেন্দ্ৰটো যোৰহাটত আছে। নেক্সট কুৱেশ্যন হৈছে মহাত্মা গান্ধীয়ে কেতিয়া ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰাৰ বাবে দাবী কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব। অৰ্থাৎ 1922 চনতে মহাত্মা গান্ধীয়ে ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰাৰ বাবে দাবী কৰিছিল। নেক্সট কুৱেশ্যন হৈছে চাইমন কমিশ্যন কেতিয়া গঠন হৈছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব। অৰ্থাৎ চাইমন কমিশ্যন 1927 চনত গঠিত হৈছিল। নেক্সট কুৱেশ্যন হৈছে অসমৰ মহিলা বিশ্ববিদ্যালয়খন ক'ত আছে? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব। অৰ্থাৎ যোৰহাটত আছে। হৈছে প্ৰথম অসমীয়া ধৰ্মমূলক ছবিখন কি আছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব। সতী বেউলা আছিল প্ৰথম অসমীয়া ধৰ্মমূলক ছবি। আজিৰ এই ছিৰিজটোৰ অন্তিমটো কুৱেশ্যন হৈছে কিমান চনত অসমৰ চিলেট জিলা পাকিস্তানৰ অন্তৰ্ভুক্ত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব। তো বন্ধু বান্ধৱীসকল আজিৰ এই ছিৰিজটো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে নিজৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো পাৰিলে দবাই ৰাখিব যাতে আগন্তুক ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যায়। ধন্যবাদ। জয় অসম।